দেশ তথা ৰাজ্যত চলি আছে দীৰ্ঘদিনীয়া লকডাউন আৰু এই লকডাউনৰ সময়ত বিভিন্ন ঠাইত যেহেতু খাদ্য সংকটে দেখা দিছে তাৰ মাজতে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়তো বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে আৰু এই অসুবিধাৰ সময়তে বিভিন্নজনে সহায়ৰ হাত আগবঢ়াইছে আৰু মই দেখুৱাইছো যে এইখনে হৈছে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয় আহোম নৃপতি স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই স্থাপন কৰা এই দেৱালয়খনৰ পৰিৱেশ মই দেখুৱাইছো আৰু এই দেৱালয়খন চলাই ৰাখিবৰ কাৰণে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে বিশেষকৈ দীৰ্ঘেশ্বৰী দেৱালয়ৰ যি অক্ষয় বন্তি সেই অক্ষয় বন্তি গছি জ্বলাই ৰখাৰ ক্ষেত্ৰতো এক ভীষণ প্ৰত্যাহ্বান আহিছে তাৰ মাজতে এই দেৱালয়খনলৈ বিভিন্নজনে সহায়ৰ হাত আগবঢ়াইছে আৰু আজিৰ এই বিশেষ দিনটোত গুৱাহাটীৰ হেল্পিং হাৰ্ট নামৰ অনুষ্ঠানটোৱে তেওঁলোকৰ বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে যে দীৰ্ঘেশ্বৰী দেৱালয়ৰ যি অক্ষয় বন্তি সেই অক্ষয় বন্তি গছি যাতে কেতিয়াও নুমাই নাযায় তাৰ কাৰণে তেওঁলোকে এনেধৰণে মিঠাতেল আগবঢ়াইছে মই পোনপটীয়াকৈ নিউজ লেবৰ দৰ্শকে দেখুৱাইছো তাৰ মাজতে এই হেল্পিং হাৰ্টৰ যিসকল কৰ্মকৰ্তা আছে তেখেতসকলৰ লগত কথা পাতিব বিচাৰিছো ছাৰ আজিৰ এই বিশেষ দিনটোত আপোনালোকে এনেধৰণে সহায়ৰ হাত আগবঢ়াই মহানুভৱতাৰ পৰিচয় দিছে কি ক'ব লকডাউনৰ সময়ত বিভিন্নজনৰ অসুবিধাৰ সন্মুখীন হৈছে আৰু এই দেৱালয়ৰ পৰাও আমাৰ নিউজ লাইভ অথৰিটি আমাৰ লগত যোগাযোগ কৰা হৈছিলে যে আমি যদি পাৰোঁ অলপ সহায়ৰ আগবঢ়াব লাগে আমি তাৰ সেই সহায় কৰিবলৈ আজি আগবাঢ়ি আহিছোঁ আৰু কিঞ্চিত আমি আমাৰ ফালৰ পৰা দেৱালয়ৰ যাতে সুবিধা হয় সেইখিনি আমি আগবঢ়াইছোঁ আমি আশা ৰাখিছোঁ যে পৰৱৰ্তী সময়ত যদি প্ৰয়োজন হয় তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিলে আমি আৰু কিছু আমাৰ সামৰ্থ্য অনুযায়ী আমি আগবঢ়াবলৈ চেষ্টা কৰিম আচলতে ক'বলৈ গ'লে এয়া হৈছে মহানুভৱতা এই এনেধৰণে দুৰ্দিনত এনেধৰণে সহায়ৰ হাত আগবঢ়োৱাটো সঁচাই এটা তেওঁলোকে যি মহানুভৱতাৰ পৰিচয় দিছে মই পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শক দেখুৱাইছোঁ তাৰ লগতে এজন কৰ্মকৰ্তা আছে দীৰ্ঘেশ্বৰী দেৱালয়ৰ কি ক'ব আজিৰ এই বিশেষ দিনটোত আপোনালোকে যিহেতু বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে তাৰ মাজতে বিভিন্নজনে সহায়ৰ হাত আগবঢ়াইছে কি ক'ব সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কৰোনাৰ প্ৰতিৰোধকল্পে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি লকডাউন ঘোষণা কৰিছে সেই লকডাউনৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই আমি অসমৰ বিভিন্ন দেৱ দেৱালয়ৰ লগতে দীৰ্ঘেশ্বৰী দেৱালয়ৰো দৰ্শনাৰ্থীৰ বাবে দুৱাৰ বন্ধ ৰাখিছিলোঁ আৰু এই লকডাউনৰ সময়ছোৱাত আমাৰ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে আমি বিভিন্ন সমস্যাত পৰিছোঁ ইয়াত বিশেষভাৱে প্ৰতি মাহে 6 টিনকৈ মিঠাতেলৰ দৰকাৰ হয় আৰু বিভিন্ন খাদ্য সামগ্ৰীৰ প্ৰয়োজন হয় যিসকল ইয়াত কৰ্মচাৰী 10 জন কৰ্মচাৰীয়ে দিন ৰাতি কাম কৰে তেওঁলোকে এই বিপদৰ সময়তো ইয়াত থাকি দেৱালয়ৰ সেৱা আগবঢ়াই আছে গতিকে এই সময়খিনিতে বিভিন্নজনে এই দেৱালয়ৰ সহায় আগবঢ়াইছে এই চেগতে তেখেতসকলক নিউজ লাইভৰ জৰিয়তে আমাৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ বিশেষভাৱে আজি গুৱাহাটীৰ হেল্পিং হাৰ্ট নামৰ যিটো অনুষ্ঠানে আমাৰ ইয়াত মিঠাতেলৰ লগতে অন্যান্য খাদ্য সামগ্ৰী যোগান ধৰি এক মহানুভৱতাৰ পৰিচয় দিলে তেখেতসকললৈ আমি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু দীৰ্ঘেশ্বৰী মাইক আমি মানে প্ৰাৰ্থনা জনাইছোঁ তেখেতসকলৰ এই অনুষ্ঠানটো দীৰ্ঘজীৱী হওক আৰু তেখেতৰ অনুষ্ঠানটো চলি যাওক আৰু এনেদৰে সহায় সহযোগ আগবঢ়াবলৈ তেওঁলোকে মনোকামনা সিদ্ধি হওক আৰু দীৰ্ঘেশ্বৰী দেৱালয়ৰ যি অক্ষয় বন্তি সেই অক্ষয় বন্তি গছি দিগন্ত বৰদলৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ডিমৰীয়া প্ৰতিটো পঞ্চায়তত প্ৰধানমন্ত্ৰী কিষাণ সন্মান